আজি বনাম কণী আলু বিলাহী এনেকৈ দি ভাল ৰেচিপি এটা কেনেকুৱা লাগিছে ক'বচোন দেই যদি ভাল লাগে লাইক আৰু কমেণ্ট এটা কৰি দিব বিলাহী এইটো আলুটো বইল কৰি পিটিকা কৰি লৈছোঁ ডিম চাৰিটা বইল কৰি বাকলি গুচাই ৰেডি এয়া আদা নহৰু পিঁয়াজ এয়া চব আজি বনাম ৰেচিপিটো চাই থাকক কেনেকৈ বনাওঁ আৰু এটা কথা কি মানে যি বস্তুৱে বনাওক আপোনালোকে কেতিয়াও মছলাটো বৰকৈ ইউজ নকৰিব আপোনালোকে ইউজ কৰিব কি যোনটো ধৰক মানে আদা নহৰু তেজপাত তাৰপাছত গোটা জিৰা ধনিয়া গুটিটো ধৰক আপোনালোকে আনি গৰম কৰি ডালচেনি লং ইলাচি মানে গোটাকৈ যোনটো পায় সেইটো আপোনালোকে মানে গৰম কৰি ভাজি পেলাই খুন্দি ল'ব খুন্দনাত খুন্দি পেলাই এতিয়াতো খুন্দনা নাইকিয়াই হ'ল এনেকৈ খুন্দি পেলাই সেইটো মছলা ইউজ কৰিব মইতো একচুৱেলি সেইটোৱেই ইউজ কৰোঁ খুন্দি থৈ দিওঁ মানে সেই মছলাটো কোনো ছাইড এফেক্ট নাই ধৰক এতিয়া দোকানৰ পৰা পাউডাৰ মছলাবোৰ কিনি আহিব নাখাব আপোনালোকে সেইবোৰ ধুনীয়াকৈ একদম মানে ঘৰুৱা ষ্টাইলত বনাব তেতিয়া খাই ভাল লাগে মানে খাই ভাল নাপালে আমাৰ মানে দেহাটোত তেতিয়া মানে ধৰক মানে বেমাৰ আজাৰটো বৰ হেৰি নহয় কিন্তু একচুৱেলি মছলাটো খাব নালাগে মানে মছলা একদম ভুল একদম বেয়া বস্তু মছলাটো কিন্তু উপায় নাই এতিয়া কি কৰিব তৃপ্তি পাবলৈ মুখৰ টেষ্ট পাবলৈ আমি মছলাটো চবেই ইউজ কৰোঁ ময়ো খাওঁ আপোনালোকেও খায় কিন্তু নাখাব এইটো কমাই